বিজুলী ঢেৰেকনিৰে আকাশ উন্দোলাই আনিছে। মাজে মাজে বিজুলীয়ে নাচিছে। তেতিয়া সময় নিশা 10 বাজিছে। দূৰৈৰ মন্দিৰৰ চৌহদৰ পাৰকেইটাই কিবা দেখি যেন ৰুণ দিবলৈ আৰম্ভ কৰিছে। অলপ আগতে নিজান পৰি থকা মন্দিৰটো যেন এতিয়া জাগ্ৰত হৈ পৰিছে। মাজে মাজে শিয়ালৰ হোৱাই পৰিৱেশটো জয়াল কৰি তুলিছে। বিজুলীৰ পোহৰত দেখা গৈছে এক নাৰী মূৰ্তি। খোজৰ গতি তেওঁৰ ধীৰ। কম্বলেৰে মেৰিয়াই কোলাত থৰক বৰক খোজেৰে যেন কিবা এটা লৈ আহিছে। চিপ চিপকৈ বৰষুণো পৰিবলৈ আৰম্ভ কৰিছে। সেইবাবে সেই নাৰী মূৰ্তিয়ে যেন খোজৰ গতি খৰ কৰিবলৈ চেষ্টা কৰিছে। কিন্তু তেওঁ বিফল হৈছে। তথাপিও লেঙেৰিয়াই লেঙেৰিয়াই মন্দিৰৰ চৌহদলৈ তেওঁ সোমাই গৈছে। সেই নাৰী মূৰ্তিয়ে ইফালে সিফালে চাই কম্বলেৰে মেৰিয়াই অনা সেই বস্তুটো কম্বলেৰে সৈতে মন্দিৰৰ থাপনাৰ কাষতে থৈ পুনৰ যোৱা বাটেৰে উভতি আহিছে। সেই নাৰী মূৰ্তিক লক্ষ্য কৰি গছৰ আঁৰ লৈ চাই ৰৈছে যেন এজন পুৰুষে। অসমৰ এখন সৰু গাঁও শালমৰা। গাঁওখনৰ একেবাৰে শেষ প্ৰান্তত থাকিছিল এজনী যুৱতী। নাম আছিল মাধুৰী। মাধুৰীৰ জীৱনত আছিল এক গভীৰ গোপন কথা, যিটো তেওঁ কোনোদিনে কাকো কোৱা নাছিল। প্ৰতিদিন ৰাতি তেওঁ একেটাই সপোন দেখিছিল। এটা কেঁচুৱা শিশু, এখন পুৰণি কম্বল আৰু বৰষুণত ভিজি থকা এটা মন্দিৰ। সপোনৰ মাজত শিশুটোৱে কান্দি কান্দি কৈছিল, মা, মোক কিয় এৰি গৈছিলা? এই সপোন দেখাৰ পিছত মাধুৰী ঘামি জামি সাৰ পাই উঠিছিল। কাৰণ সেইটো কেৱল সপোন নাছিল, সেইটো আছিল তেওঁৰ জীৱনৰ এক নিষ্ঠুৰ সত্য। প্ৰথম অধ্যায়। প্ৰায় 25 বছৰ আগতে মাধুৰী আছিল কলেজীয়া ছাত্ৰী। তেওঁ এজন যুৱকৰ প্ৰেমত পৰিছিল। যুৱকজনে বিয়াৰ প্ৰতিশ্ৰুতি দিছিল যদিও হঠাতে এদিন অদৃশ্য হৈ গ'ল। কিছুদিন পিছত মাধুৰীয়ে বুজিলে যে তেওঁ গৰ্ভৱতী। সেই সময়ত সমাজৰ ভয়, মানুহৰ কথা, পৰিয়ালৰ অপমান সকলো মিলি তেওঁক অসহায় কৰি তুলিছিল। সেই দিনটো তাইৰ চকুৰ আগত ভাহি উঠিল। এটা বৰষুণীয়া নিশা তেওঁ সদ্য জন্ম হোৱা পুত্ৰ সন্তানটোক এখন নীলা কম্বলত মেৰিয়াই গাঁৱৰ বাহিৰত থকা পুৰণি শিৱ মন্দিৰৰ চোতালত থৈ আহিছিল। যোৱাৰ আগতে শিশুটোৰ কপালত এটা চুমা খাই কৈছিল, ক্ষমা কৰিবি মোৰ সন্তান। তাৰ পিছত তেওঁ আঁতৰি গৈছিল। কিন্তু সেই দিনৰ পৰা তেওঁৰ অন্তৰ কেতিয়াও শান্ত নাছিল। দ্বিতীয় অধ্যায়। 25 বছৰ পাৰ হৈ গ'ল। এদিন মাধুৰী এখন চহৰলৈ গৈছিল। চহৰৰ মাজত থকা এটা পুৰণি গ্ৰন্থাগাৰত সোমাই তেওঁ এখন কিতাপ বিচাৰিবলৈ ধৰিলে। হঠাতে তেওঁৰ চকু পৰিল এজন যুৱকৰ ওপৰত। প্ৰায় 25 বছৰ বয়স, শান্ত মুখ, গভীৰ চকু আৰু কপালৰ সোঁফালে এটা জন্মচিহ্ন। মাধুৰীৰ বুকুখন কঁপি উঠিল, কাৰণ সেই জন্মচিহ্নটো তেওঁ ভালদৰে চিনি পাইছিল। সেইটো আছিল তেওঁৰ সন্তানৰ জন্মচিহ্ন। কিন্তু তেওঁ একো নক'লে। যুৱকজনৰ নাম আছিল অৰ্ণৱ। মাধুৰীয়ে কেৱল দূৰৰ পৰা চাই থাকিল। তৃতীয় অধ্যায়। সেইদিনাৰ পিছত অৰ্ণৱৰ বিষয়ে জানিবলৈ তেওঁ চেষ্টা আৰম্ভ কৰিলে। তেওঁ জানিব পাৰিলে যে অৰ্ণৱক শৈশৱত মন্দিৰৰ ওচৰত পোৱা গৈছিল। এজন বৃদ্ধ পূজাৰীয়ে তেওঁক তুলি লৈ ডাঙৰ দীঘল কৰিছিল। এই কথা শুনি মাধুৰীৰ দেহত কঁপনি উঠিল। এয়া একেই মন্দিৰ, একেই ঠাই, য'ত তেওঁ নিজৰ সন্তানক এৰি গৈছিল। কিন্তু কাহিনীটো ইয়াতে শেষ নহ'ল। অৰ্ণৱৰ ওচৰত আছিল এটা পুৰণি লকেট। লকেটটোৰ ভিতৰত আধাখনীয়া এখন ফটো আছিল। অন্য আধাখন ফটো ক'ত আছে কোনেও নাজানিছিল। মাধুৰীৰ ওচৰতো আছিল এখন আধাখনীয়া ফটো। 25 বছৰ ধৰি তেওঁ সেইটো লুকুৱাই ৰাখিছিল। চতুৰ্থ অধ্যায়। এদিন হঠাতে অৰ্ণৱ তেওঁৰ ঘৰলৈ আহিল। অৰ্ণৱে কৈছিল, মই মোৰ জন্মদাত্ৰী মাক বিচাৰি আছোঁ। মাধুৰীৰ বুকুৰ ধপধপনি বাঢ়ি গ'ল। কিয়?
কাৰণ মোৰ লগত কিছুমান অদ্ভুত ঘটনা ঘটিছে। কেনেধৰণৰ? অৰ্ণৱে লকেটটো উলিয়াই দেখুৱালে আৰু ক'লে, এই লকেটটো লৈ যেতিয়াই মই পুৰণি মন্দিৰটোলৈ যাওঁ তেতিয়াই অনুভৱ হয় যেন কোনোবাই মোক চাই আছে। মাধুৰী নিস্তব্ধ হৈ থাকিল। ৫ম অধ্যায়। দুয়ো একেলগে মন্দিৰটোলৈ গ'ল। সেইদিনাও আকাশত মেঘ গোট খাই আছিল। মন্দিৰৰ ভিতৰত সোমাই অৰ্ণৱে এটা পুৰণি কাঠৰ বাকচ বিচাৰি পালে। বাকচটো খুলি সকলো হতবাক হৈ গ'ল। তাৰ ভিতৰত আছিল এখন ডায়েৰী। ডায়েৰীখন লিখিছিল সেই বৃদ্ধ পূজাৰীয়ে। ডায়েৰীত লিখা আছিল, এই শিশুটোক যিদিনাই পাইছিলোঁ তেতিয়া মন্দিৰৰ চিৰিত এজনী মহিলাক লুকাই কান্দি থকা দেখিছিলোঁ। তেওঁ আঁতৰি গৈছিল যদিও বহু সময় ধৰি ঘূৰি ঘূৰি চাই আছিল। তাৰ লগত আছিল এখন ফটো। ফটোখনত মহিলাজনীৰ মুখ স্পষ্টকৈ দেখা গৈছিল। সেইজনী আছিল মাধুৰী। ৬ষ্ঠ অধ্যায়। অৰ্ণৱ স্তব্ধ হৈ গ'ল। তেওঁৰ হাত কঁপিবলৈ ধৰিলে। তুমি মোৰ মা। মাধুৰীৰ চকুৰে অশ্ৰু বৈ গ'ল। বহু বছৰৰ দুখ একেলগে ওলাই আহিল। হয়, মই। কিয় এৰি গৈছিলা? মাধুৰীয়ে কান্দি উঠিল। সাহস নাছিল। সমাজৰ ভয়ত হেৰাই গৈছিলোঁ। বহু সময় দুয়ো নীৰৱ হৈ থাকিল। ৰহস্যৰ অন্ত ইয়াতেই নহ'ল। বাকচটোৰ তলত আৰু এখন চিঠি আছিল। চিঠিখন পূজাৰীয়ে মৃত্যুৰ আগতে লিখি থৈ গৈছিল। তাত লিখা আছিল, যদি এই চিঠি পোৱা তেন্তে এটা সত্য জানি লোৱা। এই শিশুটোক মন্দিৰত এৰি যোৱা মহিলাজনী অকলে নাছিল। তেওঁৰ পিছফালে আন এজন লোকো আছিল। সেই লোকজনেই বহু বছৰ ধৰি দূৰৰ পৰা শিশুটোক লক্ষ্য কৰি আছিল। সকলো স্তব্ধ। কাৰণ সেই লোকজন কোন আছিল তাৰ নাম চিঠিখনত লিখা নাছিল। ঠিক সেই সময়তে মন্দিৰৰ বাহিৰত এজন বয়স্ক মানুহক দেখা গ'ল। মানুহজন বহু দূৰত থিয় হৈ তেওঁলোকক চাই আছিল। অৰ্ণৱে দৌৰি বাহিৰলৈ ওলাই গ'ল। কিন্তু মানুহজন ইতিমধ্যে অদৃশ্য। মাটিত কেৱল এখন পুৰণি ফটো পৰি আছিল। ফটোখনত আছিল যুৱতী মাধুৰী আৰু তেওঁৰ কাষত থিয় হৈ থকা এজন যুৱক। সম্ভৱতঃ অৰ্ণৱৰ জন্মদাতা পিতৃ। কিন্তু তেওঁ কোন? জীয়াই আছেনে? নে বহু আগতেই মৃত্যুবৰণ কৰিছে? সেই ৰহস্যৰ উত্তৰ কোনোদিনে পোৱা নগ'ল। আৰু সেইদিনাৰ পৰা প্ৰতি বছৰে বৰষুণীয়া নিশাত অৰ্ণৱে মন্দিৰৰ ওচৰত এজন বয়স্ক মানুহৰ ছাঁ দেখা পোৱা বুলি ক'বলৈ ধৰিলে। সঁচাকৈয়ে কোনোবা আহেনে? নে সেইটো কেৱল স্মৃতিৰ খেল? সেই প্ৰশ্ন আজিও অমীমাংসিত হৈয়ে আছে। সমাপ্ত। আপোনালোকৰ সহযোগিতাৰ বাবে বহুত বহুত ধন্যবাদ জনালোঁ।